নমস্কাৰ আজি আপোনালোকক মই ক'বলৈ ওলাইছো এটা ৰিসেন্ট হিষ্ট্ৰি কথা যেহেতু আমাৰ চেনেলত আপোনালোকে যদি ভিডিও চাই তেনেহলে দেখিব যে আমি বহুত পুৰণা হিষ্ট্ৰি কথা পাতি থাকো আজিৰ পৰা 1000 বছৰ আগত আজিৰ পৰা 1500 বছৰ আগত এনেকুৱা ধৰণৰ কথা পাতি থাকো কিন্তু আজি আপোনালোকলৈ লৈ আহিছো অতি এটা ৰিসেন্ট হিষ্ট্ৰি অৰ্থাৎ ব্ৰিটিছৰ সময় এটা হিষ্ট্ৰি আৰু সেই হিষ্ট্ৰিটোৰ লগত এটুকুৰা ঠাই জড়িত হৈ আছে আৰু সেই ঠাইটুকুৰা কথাটো হ'ল এনেকুৱা যে গোলাঘাট জিলা এটুকুৰা ঠাইত এটা সময়ত উৰাজাহাজ পৰিছিল আৰু উৰাজাহাজ উৰিছিল অৰ্থাৎ এয়াৰপৰ্টৰ নিচিনা আছিল এক্সেক্টলি এয়াৰপৰ্ট নহয় কিন্তু এয়াৰ ষ্ট্ৰিপ আছিলে সো গোলাঘাট জিলাৰ কোন ঠাইত সেই এয়াৰপৰ্টৰ নিচিনা এটা ব্যৱস্থা আছিল য'ৰ পৰা সঘনাই উৰাজাহাজ উৰিছিল আৰু উৰাজাহাজ পৰিছিল আৰু সেই ঠাইটুকুৰাত এটা খুব ট্ৰেজিক ইনসিডেন্ট হৈছিল দুখজনক এটা ঘটনা হৈছিল আজি আমি তেনেহলে সেই এয়াৰ ষ্ট্ৰিপটোলৈ যাম আৰু সেই এয়াৰ ষ্ট্ৰিপটো এখন বাগানৰ লগত জড়িত সেই বাগানখনো দেখুৱাম এক্সেক্টলি বাগানখনৰ মাজতে মই আছো আৰু সেই এয়াৰ ষ্ট্ৰিপটো ক'ত আছে গোলাঘাটৰ সেই কথাখিনি জানিবলৈ আপোনালোকে ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক আৰু যিমান পাৰে সিমান মানুহক দেখুৱাওক লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহলে বলক আমি সেই এয়াৰ ষ্ট্ৰিপটোলৈ যাওঁ বৰ্তমান মই আছো নুমলীগড়ৰ বিহৰা বাগানত গোলাঘাট জিলাৰ নুমলীগড়ৰ বিহৰা বাগান যথেষ্ট বিখ্যাত এখন বাগান আপুনি যদি ইন্টাৰনেটত বিহৰা মাৰি চাই বেহৰা বুলি আছে একচুয়ালি তাত আপুনি বিহৰাৰ যিমানখিনি চাহৰ প্ৰডাক্ট সেইখিনি যথেষ্ট মূল্য দেখিবলৈ পাব অৰ্থাৎ ইংৰাজৰ সময়ৰ পৰা বৰ্তমানলৈকে বিহৰা যি চাহ বাগান সেই চাহ বাগানখনে উন্নত মানৰ চাহ প্ৰস্তুত কৰি আহিছে আৰু এই বিহৰা বাগানখনৰ মাজতে আছে বিহৰা এয়াৰ ষ্ট্ৰিপ য'ত প্ৰকৃততে এটা সময়ত উৰাজাহাজ পৰিছিল আৰু ইয়াৰ পৰা উৰাজাহাজ উৰিছিল মই আছো বিহৰা এয়াৰ ষ্ট্ৰিপৰ একেবাৰে মাজত আৰু এয়াৰ ষ্ট্ৰিপটোৰ যেটো বহল হ'ব যেটো উইথ হ'ব সেইটো খুব বেছিতকৈ বেছি 40 মিটাৰ 30 মিটাৰ ইমান হ'ব কিন্তু দীঘলে প্ৰায় 300 মিটাৰ মান দীঘল হ'ব সেই তাৰ পৰা একেবাৰে এইফালে আৰু সেইফালে বুলি কওঁ যে সেই যেটো আমি তাত ইয়াৰ পৰাটো ভালকৈ দেখা নাই সেইটো একচুয়ালি ধনচিৰ পাৰ হয় ধনচিৰ নদীখন তলত আছে আৰু বিহৰা এয়াৰ ষ্ট্ৰিপটো এনেকুৱাকৈ আছে এইটো হ'ল বিহৰা এয়াৰ ষ্ট্ৰিপ আৰু এখন হ'ল তলত ধনচিৰ নদী কিয় এনেকুৱাকৈ এই ষ্ট্ৰিপটো বনাইছিলে বা নেচাৰেলি এই জেগাটো কিয় ষ্ট্ৰিপ হিচাপে সিলেক্ট কৰিছিলে তাৰ এটা খুব ধুনীয়া সাইন্টিফিক ৰিজন আছে এখন যেটা বিমান বা এখন ফ্লাইট এনেকৈ উৰি আহিব উৰি আহোঁতে এটা কি হয় সদায় সেই ফ্লাইটখনক তলৰ পৰা এটা পুছ লাগে এটা এয়াৰ প্ৰেছাৰ এটা বা এয়াৰ ফ'ৰ্চ এটা লাগিব যেটো ওপৰলৈ তাক উৰাই নিয়ে এতিয়া ইয়াত কি হয় ধনচিৰখন যেটো তলত আছে এইখিনি জেগা খালী আছে আৰু ইয়াত বিহৰা এয়াৰ ষ্ট্ৰিপখন আছে ইয়াৰ পৰা যেতিয়া এখন ফ্লাইট এনেকৈ উৰি আহিব এই খালী জেগাটো যি ওপৰলৈ যেতিয়া যাব তাৰ তলৰ পৰা কি হ'ব তাৰ তলৰ পৰা বায়ু বা এয়াৰে এনেকৈ ইয়াত ওপৰলৈ উঠাই দিব আৰু ফ্লাইটখন খুব ধুনীয়াকৈ উৰি যাব সেইকাৰণে হয়তো এই জেগাটো সিলেক্ট কৰিছিলে ধনচিৰ গড়াত 1957 চনত এটা দুৰ্ঘটনা হৈছিল আৰু সেই দুৰ্ঘটনাটোৰ কথা পাতিম এতিয়া এয়াৰ ষ্ট্ৰিপটোত কেনেধৰণে কিহৰ দুৰ্ঘটনা হৈছিলে দুজনমান ওচৰৰ বয়োজ্যেষ্ঠ ব্যক্তি আছে ওচৰতে তেওঁলোকৰ লগত কথা পাতিম তেওঁলোকে কেতিয়ালৈকে ইয়াত প্লেন উৰা দেখিছিলে যেটো মই একো ডাটা এতিয়ালৈকে বা কিবা কিবি লিখিত হিচাপে একো মই সঁচা কথা ক'বলৈ গ'লে নাই পঢ়া আৰু বহুত টানো চাহ বাগানৰ ভিতৰত আপুনি যাব লাগিব অফিচত বিচাৰিব লাগিব কিবা কিবি মই গোলাঘাটৰ ৰাজাৰ পৰা কিছুমান বস্তু বিচাৰিছোঁ ৰাজাই দিছে আৰু তাৰ বাহিৰেও ওচৰৰ মানুহখিনিয়ে কেতিয়ালৈকে ইয়াত প্লেন উৰা দেখিছিলে সেই কথাখিনি তেওঁলোকে নিজৰ চকুৰে দেখিছিলেনে আল্টিমেটলি এটা এপ্ৰক্সিমেশ্যন হ'ব সেই কথাখিনি পাতিম আৰু আমাৰ ওচৰত অকণমান ওচৰতে দুজনমান ব্যক্তি বহি আছে তেওঁলোকৰ লগত কথাখিনি পাতিম আপোনালোকে চাই যাব আপোনাৰ গাঁওখন নাম কেবিলেণ্ড বুলি কয় মানে আমি কুঁহাৰবাৰী কয় আপোনাৰ নামটো দিন গোৱালা আপুনি সৰুৰ পৰা ইয়াতে ডাঙৰ হৈছে আৰু আপুনি ইয়াত মানে উৰাজাহাজ পৰা ইয়াৰ পৰা যোৱা দেখিছে এইটো কিমান দিনলৈকে চলি আছিলে এই যে ব্ৰিটিছৰ সময়ৰ পৰা এই লাষ্ট কিমান দিনলৈকে চলি থকা গম পায় এতিয়া 6 বছৰ 5 বছৰ মান হৈছে এইটো বন্ধ 6 বছৰ 5 বছৰ আগলৈকে চলি আছে তেতিয়া কি প্লেন কিমান ডাঙৰ প্লেন আহে এই প্লেন মানে 4জন মানুহ ধৰা মানে নিজৰ এইটো কোম্পানী চাহপাত লৈ যায় নেকি নাই এনে মেনেজাৰখিনি আহে হেৰি মেনেজাৰ নহয় হেৰি কোম্পানী মালিক আহে ব্ৰিটিছ আৰু এতিয়া কি কোম্পানী সলনি হৈছে নেকি সলনি মানে এতিয়া যিটো মানুহ আছিলে সেইটো মেইন মানুহটোৱে মৰি থাকিলে তেতিয়া এই ল'ৰাবিলাক দি দিলে ল'ৰাবিলাকে এতিয়া চলাব নোৱাৰে সপ্তাহত 2-3 বাৰ আহি থাকে মানে যেতিয়া বানাছৰ টাইমত মানে আৰু এইটো সদায় আহিয়েই থাকে বনাছৰ সময়ছোৱাত পূজা চূজা এইবিলাকৰ সময়তো আহে চাগে ঠিকে ইয়াৰ পৰা কলৈকে যায় নে গম পায় নে ইয়াৰ পৰা কলৈকে ইয়ালৈকে এই নদীৰ পাৰ মানে ফুলবাৰী থাকে প্লেনকেইটা প্ৰতাপগড়ত ফুলবাৰী মানে এই নদীৰ ইটো পাৰে প্লেন পাৰে সব বাগানতে এনেকুৱা ফিল আছে
সব বাগানতে আছে তাৰ নিজৰ বাগানত তাৰ বাগান আৰু ক'ত ক'ত আছে মালিকৰ এইফালে ডিব্ৰুগড় তিনিচুকীয়া বহুত আছে বকিয়াল ফালে আছিল নেকি বকিয়ালো হয় বকিয়ালো আছিলে নেকি কি নাম আছিলে মালিকৰ মেকলেন মেগাৰ মেগাৰটি কোম্পানী তো আমি সেই তাৰ পৰা আহিছিলোঁ সেই তাত যিটো দেখিছে ন তাৰ পৰা আহিছিলোঁ আমি বাইকখন সেইডোখৰত আছে তাৰ পৰা আহি এতিয়া পাইছোঁ ইয়াত ফুটবল খেল এখন হৈ আছিলে সৰু সুৰা 5-6টামান সৰু সৰু ভাইটিয়ে ফুটবল খেলি আছিলে তো আমি এনেকৈ আহি আছোঁ আৰু এইফালে গৈ আমি ধনচিৰি পাৰ পাম এতিয়া এইডোখৰত যিটো কথা কৈছিলোঁ য'ত যিটো এয়াৰ ফ'ৰ্চ বা বায়ুৰ যিটো বল সেই বায়ুৰ বলটোৱে কেনেকৈ সহায় কৰিছিলে কোনডোখৰত সহায় কৰিছিলে ফ্লাইটখন উৰিবৰ কাৰণে অকণমান চাই এইখন এনেকৈ উঠাৰ নিচিনা অকণ ধৰিব পাৰিব সেইখিনিৰ মাজতে দ আছিলে এইডোখৰতো অকণমান দ আছে আৰু এইডোখৰৰ পৰা অকণমান এনেকৈ উঠা নিচিনা যে লিফ্ট অফৰ কাৰণে বা টেক অফৰ কাৰণে অকণমান ওপৰলৈ উৰি যাব তেনেকুৱা ধৰণৰ অকণমান এইডোখৰত চালে গম পাব হয়তো গ্ৰুপতো নোলাবও পাৰে কিন্তু মই চকুৰে দেখি আছোঁ সেইকাৰণে কৈছোঁ আৰু তাৰপিছত আমি সেই পাৰটোলৈ যাম পাৰটোত দেখিম যে কেনেকুৱা একেবাৰে চিধা এটা গৰা য'ত এই এনেকৈ উঠি যোৱাৰ পিছত তলৰ পৰা যিহেতু তলত খালী আছে মানে কি তাত বায়ু আছে আৰু বায়ুৱে কি কৰিব প্লেইনখনক এটা চাপ দিব ঊৰ্ধ্বমুখী চাপ বুলি যিটো কওঁ ওপৰমুৱা চাপ এটা দিব আৰু সেইকাৰণে কি হ'ব সেই প্লেইনখন উৰিব তো আল্টিমেটলি আমি সেই জেগাটোলৈ গৈ আছোঁ তো এইটো কথাই কৈ আছিলোঁ মই গৰাটো কিমান বেছি একদম থিয় গৰা চাব পাৰে তো ইয়াত খতম হৈ গৈছে এইখন আছিলে এয়াৰ ষ্ট্ৰিপখন সেই তাৰ পৰা আহি সেই ফ্লাইট এইডোখৰত ওপৰমুৱা হ'ব আৰু সেই তলৰ পৰা যিটো বায়ুৰ যিটো প্ৰেছাৰ আহিব পুছ আহিব সেইটো কি কয় ফ্লাইটখনক এনেকৈ কণ্টিনিউছ লৈ যাব আৰু ইয়াত এতিয়া যদি চাওঁ এখন যিহেতু নদী এইফালে ডাঙৰ গছ কিবাকিবি সেইখিনি নাই আৰু ইয়াত যথেষ্ট তলত এইখন কিমান ওখ আৰু এই তলটো কিমান তললৈ আছে আপুনি ধৰি পাইছে গোটেই নদীখনেই কভাৰ কৰি আছে এনেকৈ এখন ধনচিৰি সাপটোৰ নিচিনাকৈ আৰু ইয়াৰ পৰা টেক অফ কৰি ফ্লাইটখন গৈছিলে ধৰি লওক যোৰহাট ফালে আৰু তাত সেই সুবিধাটো পাইছিলে যে ইয়াত কোনো ধৰণৰ অবষ্টেকল নাই কোনো ধৰণৰ বাধা নাই তো এইটোৱে আছিলে বিহৰা এয়াৰ ষ্ট্ৰিপৰ শেষৰ অংশটো ইয়াৰ পৰাই সেই বিমানখিনি উৰিছিলে আৰু বহুত ডাঙৰ বিমান উৰা নাছিলে অথনি কোৱাটো আপোনালোকে গম পালে যে 4-5জন মানুহ বহিব পৰা এখন বিমান উৰিছিলে তো সেইখিনি কথাই আৰু ইয়াত কি ট্ৰেজিক এক্সিডেণ্ট হৈছিলে সেই কথাটো মই আপোনালোকক এতিয়া ক'ম 1957 চনৰ 12 মে'ত জন মেকিনটচ নামৰ এজন খুব কম বয়সীয়া মেনেজাৰ তেওঁ বকিয়াল টি এষ্টেট বা বকিয়াল চাহ বাগিচাৰ মেনেজাৰ আছিলে আৰু তেওঁ সেইদিনাখনে এই এয়াৰ ষ্ট্ৰিপটোত তেওঁৰ এখন নিজৰ প্ৰাইভেট প্লেইন যিখন সৰু অথনি যেনেকৈ খুৰাজনে কৈছিলে সৰু প্লেইন আছিলে 2-3জন মানুহ বহিব পৰা তেনেকুৱা ধৰণৰ ছিংগল প্ৰপেলাৰ মানে তাত ইঞ্জিন অকল প্ৰপেলাৰ ইঞ্জিন এটা আছে তেনেকুৱা ধৰণৰ এখন প্লেইনত নিজৰ প্লেইনখনত তেওঁ জাৰ্মান শ্বেফাৰ্ড কুকুৰটোৰ সৈতে ইয়াৰ পৰা তেওঁ উৰা মাৰিছিলে আৰু ইয়াৰ পৰা উৰা মৰাৰ পিছত অলপ দূৰ গৈ প্লেইনখন হয়তো ধনচিৰিত বা তাতকৈ আগত কিমান দূৰত মই সেইটো সঠিকভাৱে নাজানো কিন্তু ইয়াৰ পৰা অলপ দূৰ গৈ যোৰহাটৰ দিশত গৈ আছিলে সেই প্লেনখন এক্সিডেণ্ট হ'ল আৰু তেওঁ সেই জাৰ্মান শ্বেফাৰ্ড আৰু তেওঁ দুইজনে তাত ঢুকাই থাকিল বা মৃত্যুবৰণ কৰিলে তো জন মেকিনটচ এজন খুব কম বয়সীয়া ব্যক্তি আছিলে মই কৈছোঁৱেই আৰু তেখেতৰ যি কবৰ সেই কবৰ গোলাঘাটৰ ব্ৰিটিছ চিমেট্ৰি বা ব্ৰিটিছ কবৰস্থানত আছে আৰু সেই কবৰস্থানলৈ মই গৈছোঁ বহুত দিনৰ আগতে প্ৰায় 1 বছৰমান আগতে আৰু ইয়াৰ ওপৰত এটা ভিডিঅ' বনোৱা আছে আপোনালোকে নিশ্চয় তাত গৈ সেই ভিডিঅ'টোত চাব মই জন মেকিনটচৰ সেই কবৰটো দেখুওৱা আছে বাকী আজি আপোনালোকে গোলাঘাটৰ এই এয়াৰ ষ্ট্ৰিপটোৰ কথা জানি কেনে পালে নিশ্চয় ক'ব আপোনালোকে আগতে জানিছিলনে যে গোলাঘাটৰ নুমলীগড়ৰ বিহৰা অঞ্চলত এটা এয়াৰ ষ্ট্ৰিপ আছিলে য'ত আজিৰ পৰা 5 বছৰ আগলৈকে প্ৰাইভেট বিমান অহা যোৱা কৰিছিলে চেনেলটো যদি নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাইক কৰিব আৰু যিমান পাৰে সিমানৰ লগত শ্বেয়াৰ কৰিব আজিলৈ ইয়াতে এৰিছোঁ গুড বাই